হেল্ল' গাইজ, মই নিকিতা আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল জিকে আছাম। সময় হৈছে মানুহৰ জীৱনৰ এক অমূল্য সম্পদ। সকলো মানুহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সকলো কাম কাজ সময়মতে কৰিবলৈ ঘড়ী ব্যৱহাৰ কৰে। পুৰণি কালত ঘড়ী আৱিষ্কাৰ হোৱা নাছিল। সেই সময়ত মানুহে নিজৰ কাম কাজ কৰিবলৈ সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল বুলি জনা যায়। বৰ্তমান যুগত ঘড়ী হৈছে মানৱ জীৱনৰ এক অপৰিহাৰ্য অংশ। কিন্তু আপোনালোকে জানেনে, ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল? প্ৰথম আৱিষ্কাৰ হোৱা ঘড়ীটোৰ নাম কি আছিল? আজি মই আপোনালোকক ঘড়ী আৱিষ্কাৰৰ বিষয়ে কিছু কথা ক'ম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে চাইনাত পানী ঘড়ী আৱিষ্কাৰ হৈছিল। এই পানী ঘড়ীটোত দুটা পাত্ৰ আছিল। প্ৰথম পাত্ৰটোত পানী ৰখা হৈছিল আৰু তাৰ তলত আন এটা পাত্ৰ পাতি থোৱা হৈছিল। পানী থোৱা পাত্ৰটো চিৰিয়েলি নাম্বাৰিং কৰি থোৱা আছিল আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰি সময় নিৰ্ধাৰণ কৰা হৈছিল। তাৰ পিছত বালি ঘড়ী, মম ঘড়ী আদি আৱিষ্কাৰ হয়। 1996ত পপ চিলভাৰেজ ছেকেণ্ডে পোনপ্ৰথমবাৰৰ বাবে ঘড়ী আৱিষ্কাৰ কৰিছিল, যদিও সেই সময়ত ইয়াৰ ব্যৱহাৰ হোৱা নাছিল। আচলতে 13th চেঞ্চুৰী ইউৰোপত পোনপ্ৰথমবাৰৰ বাবে ঘড়ী আৱিষ্কাৰ হৈছিল আৰু সেই অনুসৰি তাত সেই সময়তে ঘড়ী ব্যৱহাৰ আৰম্ভ হৈছিল। যদিও নেটত ঘড়ী আৱিষ্কাৰক খ্ৰীষ্টান হুইজেনছক দেখায়, কিন্তু আচলতে তেওঁ পোনপ্ৰথমবাৰৰ বাবে 1658ত পেণ্ডেলাম ঘড়ীটোহে আৱিষ্কাৰ কৰিছিল। আৰু তাৰ পিছত 1840 চেঞ্চুৰীত এলেকজেণ্ডাৰ ব্ৰিনে পোনপ্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ঘড়ীৰ আৱিষ্কাৰ কৰিছিল। আৰু সেই সময়ৰ পৰা এতিয়ালৈকে ৱাল ঘড়ী, হাত ঘড়ী আদি বিভিন্ন ধৰণৰ ঘড়ী আৱিষ্কাৰ হ'ল। বৰ্তমান যুগত মানুহৰ ঘড়ীটো মোবাইলতে থাকে। উন্নত প্ৰযুক্তিবিদ্যাৰ ফলত বৰ্তমান সময়ত বিভিন্ন ছিষ্টেমেটিক ঘড়ী আৱিষ্কাৰ হৈ আছে আৰু হৈ থাকিব। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ উন্নত মানৰ স্মাৰ্ট ৱাচ যেনে ৰিয়েলমি, শাওমি, এপল আদি আৱিষ্কাৰ হৈছে। আৰু সেই ঘড়ীবোৰত বিভিন্ন ধৰণৰ টেকনিকেল ছিষ্টেম জড়িত হৈ থাকে, যেনে বিভিন্ন ধৰণৰ এপছ, এলাৰ্ম, ৱেডাৰ আদি। এনেধৰণৰ কিছুমান স্মাৰ্ট ৱাচৰ জৰিয়তে ইণ্টাৰনেট কৰিব পৰাৰ উপৰিও আমাৰ দেহৰ হাৰ্টবিট, উশাহ-নিশাহ আদি শাৰীৰিকভাৱে সুস্থ হৈ আছে নে নাই সেই কথা কিছু পৰিমাণে চাব পৰা যায়। মুঠৰ ওপৰত ক'বলৈ গ'লে মানুহৰ জীৱনত ঘড়ীটো অতি প্ৰয়োজনীয় সম্পদ। ই আমাক শাৰীৰিক, মানসিক, আৱেগিক আদি সকলো দিশৰ পৰাই আগুৱাই নিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ'সমূহ পিছলৈ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।